গড়টো আজি ৰাতিপুৱা প্ৰায় ৮ বজাৰ মানৰ পৰা এইখিনি জেগাতে ঘূৰি আছে। আমাৰ অসম সমবায় মৰাপাট কলৰ যিটো কৰ্মী সন্থাৰ যিটো আমাৰ অফিচ কাৰ্যালয় আছে তাৰ বেক চাইডে আছিলে আৰু মানুহক দেখি পেলাই সি খেদাও আহিছিলে। তাৰপিছতে মানুহে অলপ হুলস্থুল কৰোঁতে গৈ পেলাই জংঘলত সোমালগৈ। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ খবৰ দিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, শিলঘাট আৰক্ষী চকী মানুহ আহিছিলে। এতিয়া বৰ্তমান সময়ত এই জংঘলখিনিতে সোমাই আছে। কিমান ডাঙৰ গড়? গড়টো ডাঙৰ, প্ৰায় 5 ফুটমান ওখ হ'ব। কোন দিশৰ পৰা অহা সম্ভাৱনা? এইটো ত্ৰিশুলদাৰী চাইডৰ পৰাই অহাৰ সম্ভাৱনা আছে, যিহেতুকে এইটো কাজিৰঙাৰ লগত লিংক হৈ আছে যিহেতুকে, আৰু চব চাইডে পানী হৈছে। পানীৰ কাৰণে তেখেতলোকৰ এতিয়া থাকাৰো অসুবিধা হৈছে, সেয়েহে হয়তো ওখ জেগা বিচাৰি আহিছে। এইটোতো জনবসতিপূৰ্ণ এলেকা। জনবসতিপূৰ্ণ এলেকা, সঁচাকৈ ইয়াত এতিয়া আমাৰ ভয় হৈছে। কোন মুহূৰ্তত কেতিয়া কেনি যায় ক'ব নোৱাৰি।